যুদ্ধ হয়ে থাকিব ইলেকশনলৈকে এই যুদ্ধ চলি থাকিব ইলেকশনলৈকে মিত্ৰতা নাই এইবিলাক নকবি মোক 21ত মিত্ৰতাৰ কথা পিছত কথা এতিয়া হৈ আছে BTC নিৰ্বাচনটো লৈ পেলাই বিজেপিৰ লগত যিখিনি যুদ্ধ আমিও ৰেডি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত হেমন্ত যাকে তাকে কৰিব ইচ্ছা আছে কৰিব ইচ্ছা কৰিলে পাৰে নেকি কোনো BTC ভংগ কৰিব নোৱাৰে হেমন্ত বিশ্ব শৰ্মাই এইটো কনষ্টিটিউচনেল এটা বডি হয় BTCয়ে কনষ্টিটিউচনেল কিবা এই ক'ত পাৰিব 100 জন ওলালেও নোৱাৰিব হেমন্ত নিচিনা 100 জন ওলালেও মোক নোৱাৰিব BTC নাজানো মই তাৰ ঘৰ যোৱাই না কি মততে বিশ্বজিৎ দৈমাৰীয়ে যিটো সপোন লৈ পেলাই গৈছে এইটো নহ'ব MLA ইমানুৱেল মোছাহাৰী যিটো সপোন লৈ পেলাই কৈছে এইটো একো নহ'ব মই জেলত নাযায় মোক জেলত পঠাই দিম বুলি কৈ আছে সেইটো এইবিলাক এনে মিছা লিলি হোটেলত আছে মুঠতে ফেমিলিও আছে মই জানাত বন্দী কৰি ৰাখিছে নাকি নাজানো মই মুঠতে ঘৰত নাই ঘৰত নাথাকে এইবিলাক মই ৰাতি ঘূৰি থাকে ৰাতি ঘূৰি আছে কিন্তু একো নহ'ব ময়ো বনাইছে কেনেকৈ মানে সেই মানে বায়'ডাটা আনিছে মোৰ তাত আপুনি কাইণ্ডলি মোৰ বায়'ডাটাটো চাই লওক আৰু তৰুণ গগৈ ছাৰক আপুনি ভালকৈ বুজাই দিলে নিশ্চয় আপুনি ক'লে নিশ্চয় মন্ত্ৰী পাব মই কেবিনেট হ'ম কাইণ্ডলি আপুনি তৰুণ গগৈ ডাঙৰীয়াক কওক মোৰ বায়'ডাটাটো এইটো হৈছে মোকতো ছাৰে কৈহি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই মোক ছাৰ নকৈ কি ক'বহি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই দল খুলিব দিছে খুলিব দিব মই খুলিব দে খোলক ঘূৰি ফুৰিছোঁ হয় হয় ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিছোঁ আৰু BTDখন খুব ধুনীয়া জেগা আচলতে মই বহু কেইবাৰ আহিছোঁ BTDৰ লগত মোৰ ৰিলেশ্যন খুব সুকীয়া আৰু সেইখিনি সময়ত দেখিছে আমাৰ সকলোৰে জনপ্ৰিয় তেখেতৰ পলিটিকেল কেৰিয়াৰটোৰ বিষয়ে মই বহুত বিশেষ একো ক'বলৈ নাযাওঁ কিন্তু তেখেত মানুহজন খুবেই জনপ্ৰিয় তেখেত সকলোৰে সকলোৱে তেখেতক ভাল পায় আৰু সেইটোৱে এটা ৰিজন হয়তো মই তেখেতৰ দলৰ প্ৰতি আকৃষ্ট হোৱা আৰু মোৰ সৌভাগ্য যে BTDত যিমান কেইগৰাকী ভোটাৰ আছে যে ভোটাৰৰ প্ৰায় 50% সংখ্যক লোকে মোৰ গীতটি শুনিছে আকৰবাৰ হাগ্ৰামা চৰকাৰ গীতটি গতিকে খুব আশাবাদী যে বেলেগ গীতৰ তুলনাত BTD অঞ্চলত এই নিৰ্বাচনী গীতসমূহৰ যি বৰ্তমান প্ৰসাৰ চলি আছে চ' সেই ক্ষেত্ৰত মই ক'ব লাগিব যে যদি আপোনালোকেও চাই ইউটিউবত চাই বা বেলেগ ক'ৰবাত গুগলত চাৰ্চ কৰে তেতিয়াহ'লে দেখিবলৈ পাব যে হাগ্ৰামা চৰকাৰৰ যিটো প্ৰচাৰ গীত সেইকেইটা আটাইতকৈ বেছি ভিউড এণ্ড হাইষ্ট লাইকড খুব ধুনীয়া পৰিৱেশ আৰু এটা সাম্ভাব্যতা আছে পুনৰবাৰ BTCৰ ৰাইজে তেখেতসকলক বিচাৰ বিবেক আৰু সিদ্ধান্ত কেতিয়াও ভুল হিচাপে পৰিগণিত নকৰে বুলি মই আশাবাদী BTCবাসীক কি আহ্বান জনাব তেখেতে 17 বছৰ তেখেতসকলে যি চিনাকি পাইছে সেই চিনাকি আঁৰত থকা ব্যক্তিজন তেখেতসকলে যদি এবাৰ মনত কৰি লয় তেতিয়াহ'লে মই ভাবোঁ তেখেতসকলৰ মনত কোনো বিকল্প চিন্তা নাহে হাগ্ৰামা চৰকাৰ আহিব মই বিচাৰোঁ এইটো কাৰণে বিচাৰোঁ বিকজ মই তেখেতৰ গীত গাইছোঁ গতিকে মই তেখেতৰ গীত গাই মইতো বেলেগ ব্লগ ছাপোৰ্টো কৰিব নোৱাৰোঁ গতিকে মই ইচ্ছাৰে বিচাৰোঁ তেখেতৰ চৰকাৰ তেখেত আহক শাসনত আপুনি ৰাজনীতিলৈ আহিলে ভৱিষ্যতে BPF অঞ্চললৈ অহাৰ সম্ভাৱনা নহয় মই BTD বাসিন্দা নহয় গতিকে মই BPF দল থাকিব নোৱাৰিম কিন্তু ৰাজনীতিত মই প্ৰত্যক্ষ ৰাজনীতিত মই কেতিয়াও নাথাকোঁ যিহেতু মই গান গাওঁ আৰু মোৰ কণ্ঠ তেখেতসকলে বিচাৰিছে গতিকে মই সকলো দলৰ বাবেই যিসকল দলৰ জাতীয়তাবোধ আছে প্ৰতিবাদী সত্তা আছে জাতি প্ৰেম আছে অসম প্ৰেম আছে সেইখিনি দলৰ বাবে মই সদায় গান গাই যাম বাকী দলসমূহে কৈ আছে BPF 17 বছৰে কেৱল দুৰ্নীতিহে কৰিছে এই ক্ষেত্ৰত আপুনি ঘূৰিব কি দেখিল মই যিমান দূৰ BTD এনেকুৱা এখন জেগা নাই য'ত হয়তো মই যোৱা নাই গতিকে এনেকুৱা
প্ৰথম এটাই কথা যে জেগাডোখৰলৈ যাবলৈ কি লাগে আমাক বাছ পথ লাগে এনেকুৱা এটা বাছ পথ আজিলৈকে মোৰ দৃষ্টিগোচৰ নহ'ল য'ত মই ধৰি লওক খোজকাঢ়ি যাবলগীয়া হ'ল প্ৰত্যেকগৰাকী ব্যক্তিৰ মোৰ নিজৰে সম্বন্ধীয় খুৰা খুৰী BTC এৰিয়াৰ বাসিন্দা গতিকে তেখেতসকলৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাইছোঁ আৰু যদি উন্নতিৰ ক্ষেত্ৰত বা উন্নয়নৰ ক্ষেত্ৰত আপুনি যদি চাবলৈ যায় সেইখিনি আচলতে নিজে উপলব্ধি কৰি ল'লে হ'ল উন্নতি কি হৈছে মেডিকেল কলেজ হ'ল ইউনিভাৰ্চিটি হ'ল আৰু আজিৰ তাৰিখত BTADৰ ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষা অৰ্জন কৰিবলৈ বেলেগ দেশলৈ বেলেগ ষ্টেটলৈ যাব নালাগে বা বাহিৰলৈ যাব নালাগে গতিকে ইমানখিনি সুবিধা কৰি দিয়াৰ পিছত যদি ভাবে উন্নতি কৰা নাই তেতিয়াহ'লে আৰু কি ক'ম